এই বিজয়া দশমীৰ দিনতে আমাৰ সংঘৰ প্ৰতিষ্ঠা হৈছিলে আৰু তাৰ তেতিয়াৰ পৰা আজি 100 বছৰ অৱস্থা। এই সময়ত আমাৰ আজি বিজয়া দশমী হিচাপে আমাৰ সঞ্চালন ঢেকিয়াজুলি খণ্ডত হৈছে। তে সকলোকে গোটেই ভাৰতবাসীলৈকে আৰু গোটেই পৃথিৱীৰ সকলোকে সুখ শান্তি কঢ়িয়াই আনক তাৰে কামনা কৰি আজি বিজয়া দশমী সকলোলৈ শুভেচ্ছা জনাই সময় নিমৰিলোঁ। আমাৰ ঢেকিয়াজুলি বিশেষকৈ ঢেকিয়াজুলি টাউন মণ্ডলৰ গোটেই পথসমূহত আমি সঞ্চালন কৰিলোঁ। আজি আমাৰ ৰোড মেপ আগতে আমি মানে প্ৰশাসন অধিকাৰীক দি থৈছিলোঁ। সেই অনুযায়ী আমি গোটেইখিনি মানে কাৰ্যক্ৰম সম্পন্ন কৰিলোঁ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই প্ৰতি বছৰে বিজয়া দশমীৰ দিনা প্ৰতিষ্ঠা দিৱস উৎসৱ পালন কৰে আৰু প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পথ সঞ্চালন, যাক সাধাৰণতে ৰোড মাৰ্চ বুলি কোৱা হয়, ৰোড মাৰ্চ এটা উলিওৱা হয়। ইয়াত স্বয়ংসেৱকসকলে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যক্ৰমহে ৰখা হৈছে, অন্য কোনো উদ্দেশ্য নাই। দুৰ্গাবাৰীৰ পৰা PNGB ৰোড হৈ মূল ঘাইপথেৰে গৈ মইনাজুলি হৈ 4 কিলোমিটাৰ আমি শোভাযাত্ৰা মানে ৰোড মাৰ্চ পথ সঞ্চালন কৰা। কিমান কেজিত আছিলে ইয়াত? সংখ্যা 70তকৈ অধিক আছিল। স্থানীয় সকলো স্বয়ংসেৱক স্থানীয় আছিল। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।